পিনি কোনোবাই ফোন কৰিছিলে, মোৰ ওচৰতে ফোন কৰিছিলে এজনে। আইচিজন আহিলে, আহি পিনি ওচৰত তাত পালেহি, পোৱাৰ লগে লগে তাৰপিছত মই আহি চাপি আহিছিলোঁ। তেতিয়া মোক ক'লে কি লাগে, মই ক'লোঁ ছাৰ আপোনাৰ মই গুৱাহাটীৰ পৰা আহি আছোঁ আৰু মই এতিয়া অলৰেডি মোৰ অকণ চকুকেইটা লাগি যোৱা দেখি মই ইয়াতে ৰৈছিলোঁ, পেকেটটো খাইছিলোঁ, কি হৈছে তাকে চাবলৈ আহিছোঁ। মোক ক'লে যা 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 যা, মই আহিছোঁ। মই গুচি আহিলোঁ। গুচি অহাৰ পাছতহে যেতিয়া গাড়ীখন এনেকৈ পাৰ হৈছোঁ তেতিয়া দেখিছোঁ তাত অলৰেডি এজন ডেড বডি আছে। গাড়ীখনে আহি ডাইৰেক্ট মাৰিছে, ট্ৰাকখনে অলৰেডি ডাইৰেক্ট মাৰিছে আৰু এল্ট' বাহন অলৰেডি নিজৰ ছাইডত ৰৈ আছে। এক খুন্দা মৰাৰ পিছতে গাড়ীখন এনেকৈ বেকা হৈ ঘূৰ খাই এল্ট'খনে মৰা নাই। এল্ট'খনে নাই মৰা। এল্ট'খন মই চকুৰ আগত দিয়া আছে, পাৰ্কিং দি থৈছে আৰু এল্ট' কোনোফালে হিলাও নাই আৰু এল্ট' একে জেগাতে থিয় হৈ আছে। এল্ট'খনৰ পৰা এটা ল'ৰা নামি গৈছে, ল'ৰা এটা নামি গৈছে, ক'লা পেণ্ট ক'লা জোতা আৰু চাৰ্টটো কি ৰঙৰ আছিলে মই ইমানকৈ ধৰিব নোৱাৰিলোঁ। এনেদৰে জোনমণি ৰাভাক হত্যা কৰা হ'ল বুলি এই যুৱকজনে দাবী উত্থাপন কৰিছে। কিয়নো গুৱাহাটীৰ পৰা আহি আছিল এইজন যুৱকেও। ৰাস্তাৰ মাজতে সংঘটিত হৈছিল জোনমণি ৰাভাৰ এই ভয়ংকৰ ঘটনাটো। পিছতে ওলাব ইয়াৰ ৰহস্য কি, প্ৰকৃততে কোনে হত্যা কৰিলে জোনমণি ৰাভাক। ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে সকলোৱে গম পায়।